হাই বন্ধুসকল, মই বৰ্তমান আছোঁ মাৰ্ঘেৰিটাৰ গ'ল্ড ফিল্ডত। আৰু গ'ল্ড ফিল্ডত সোমোৱাটো এতিয়া নিষেধাজ্ঞা আছে, মানে গ'ল্ড ফিল্ড ইজ টেম্পৰৰী ক্ল'জ ফৰ COVID-19 পেণ্ডেমিক। এতিয়া মই আছোঁ তাৰ ওচৰ এৰিয়াটোত, তো তাৰ ভিউ আপোনালোকে চাব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো জাষ্ট এণ্ট্ৰ' বনালোঁ, এয়া চাওক। বহুত ধুনীয়া জেগা। যেতিয়া COVID-19 পেণ্ডেমিক শেষ হ'ব, তাৰপিছত আপোনালোকে চাবলৈ আহিব পাৰে। মৰি আহিম, কিন্তু এতিয়া সোমাব পৰা নাই, কাৰণ ইজ টেম্পৰৰী ক্ল'জ ফৰ COVID-19 পেণ্ডেমিক। চ' এতিয়া আপোনালোকে এইটো ভিউৱে চাওক, দ্য গ'ল্ড ফিল্ড ইন মাৰ্ঘেৰিটা। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। In 200 meters, turn left. Take the next left, then turn right. In 500 meters, turn left onto BRG Nandang Road.
গোটেই পাহাৰ জেগাত টি গাৰ্ডেনবিলাক আছে, চাহ বাগিচাবিলাক। কিমান সুন্দৰ জেগা। সোঁফালে দেখিবলৈ পাইছে আপোনালোকে, এইখন বাঁহবাৰী হয়। এইখন বেলি ডুবিবৰ হ'ল, যিহেতু মোৰ মাৰ্ঘেৰিটা কলেজ পাবগৈ লাগে, কাৰণ মই তাত পঢ়ি আছোঁ। চ' মই ৰুমত থাকোঁ, গতিকে মোৰ ৰুমলৈ যাব লাগে। ইয়াৰ পৰা 3 কিলোমিটাৰ 4 কিলোমিটাৰমান হ'ব চাগে। বেলেগ এদিনা আহিম, গ'ল্ড ফিল্ডৰ ভিউ আপোনালোকক দেখাম। এইখনেই হৈছে গ'ল্ড ফিল্ড। ভিতৰত প্ৰৱেশ কৰাটো নিষিদ্ধ, সেয়ে মই বেলেগ ৰাস্তাই আহি আপোনালোকক ভিউ দেখাইছোঁ। হাই বন্ধুসকল, মোৰ পিছফালে দেখি আছে এইখন গ'ল্ড ফিল্ড। আগফালৰ কেমেৰাৰে মই দেখাই আছোঁ, পিছফালৰ কেমেৰাৰে ভালকৈ মই আপোনালোকক ভিউ দেখাম, মানে দেখাই আছোঁ, আপোনালোকে চাই থাকক। এতিয়া পিছফালে কেমেৰা চাওক ভালদৰে। এইখনেই হৈছে গ'ল্ড ফিল্ড। এয়া দেখিছে ফেঞ্চিং আছে, এয়া ইফালেও ফেঞ্চিং আছে। প্ৰৱেশ নিষিদ্ধ, মই প্ৰৱেশ নকৰোঁ, জাষ্ট মই ভিডিঅ' এটা এডিট কৰিছোঁ। সোঁফালে আছে পাহাৰ। বহু দূৰলৈকে বিস্তৃত হৈ আছে। এইখন মোৰ পিছফালে গ'ল্ড ফিল্ড। গ'ল্ড ফিল্ড ইন মাই বেক। চাওক না, ইমান ধুনীয়াকৈ বনবিলাক কাটি মিহি কৰি থোৱা আছে ফিল্ডখন। ভিতৰত সোমাই যদি ভালকৈ যদি ভিডিঅ' বনাব পাৰিলোহেঁতেন, মজা হ'লহেঁতেন ন। ঠিক আছে বাৰু, হ'ব, মোৰ এতিয়া ঘৰত যাব লাগে।
বিদায় মাগিছোঁ। হাই বন্ধুসকল, আজি হৈছে 11 নৱেম্বৰ, বুধবাৰ। মই আহিছিলোঁ গ'ল্ড ফিল্ডলৈ, মাৰ্ঘেৰিটা গ'ল্ড ফিল্ডলৈ। মই মাৰ্ঘেৰিটা কলেজত পঢ়োঁ আৰু মাৰ্ঘেৰিটা কলেজৰ কাষতে ৰুম এটা ভাড়া দি থাকোঁ। তো আহি গ'লোঁ, কিন্তু গ'ল্ড ফিল্ডৰ কাম নহ'ল। আহিছোঁ খোজৰে, চাওক এয়া হাৱাই চেণ্ডেল পিন্ধি আহিছোঁ। এয়া খোজৰে আহি 6-7 কিলোমিটাৰ খোজৰে ঘূৰি ফুৰিছোঁ আৰু ভিডিঅ' বনাইছোঁ। আপোনালোকে এই ভিডিঅ'টো চাব পাৰে। বাঘ এখন আহিছে, অলপ দেৰি পিছত কৈ আছোঁ। ডেইলি বজাৰ বহে চাগে ইয়াত, কাষৰ ফালে আছে, চাব পাৰে। সিফালে এটা ফেক্টৰী আছে, মই ফেক্টৰীৰ ওচৰত কাম কৰি দিয়া। Continue for 1.5 kilometers. আজি আন্ধাৰে হৈ গ'ল, নহ'লে আপোনালোকে এই ভিউটো ধুনীয়াকৈ চাব পাৰিলেহেঁতেন।
এয়াই হৈছে ফেক্টৰীটো। আপোনালোকক মই মেপ দেখাই দিছোঁ, মেপত আপোনালোকে চাব পাৰে। এইমাত্ৰ দলং পালোহি। দেৰি হৈ গ'ল, পলম হৈ গ'ল। গ'ল ফিল্ডলৈ গৈছিলোঁ, সোঁফালে বেলি ডুবিছিল। বৰ সুন্দৰ লাগিছে পৰিৱেশটো। এই পোষ্টত চাওক, ইমান ধুনীয়া ফ্লাৱাৰ লগাই দিছে। আধা হ'ল ন, কেমেৰা নেদেখিব পাৰে। ৰ'ব, আগফালৰ কেমেৰা দেখাই দিছোঁ, ঠিক আছে। এয়া চাওক, আৰু সোঁফালে বেলি ডুবিছিল। মই দেখাইছিলোঁ সেইটো আগৰ পোষ্ট। নাৱৰীয়াই মাছ ধৰিছে। দলংখনত উঠি আছোঁ, গাড়ীবিলাক অহা যোৱা কৰি আছে, কিন্তু কঁপি গৈছে মানে। মোৰ নিজৰ মানে কঁপি উঠিছে মানে গাৰ, ইমানেই মানে হিলি গৈছে মানে। হাই বন্ধুসকল, সঁচাকৈ মানে একদম কঁপনি উঠি আহিছে, কাৰণ গাড়ী মটৰ চলি আছে ন দলঙত। সোঁফালে বেলি ডুবিলে। ভয় কিন্তু লগা নাই, ভয় কৰিব লগা কাৰণ নাই। আন্ধাৰ হৈ গ'ল, গ'ল ফিল্ডৰ পৰা আহোঁতে আন্ধাৰ হৈ গ'ল আজি। কেমেৰাত আপোনালোকে মোক দেখাই নাই, অকল আন্ধাৰকৈ দেখি আছে ন। হ'ব, পোহৰত গৈ দেখাই দিছোঁ। এইটো ষ্ট্ৰীট লাইটৰ পোহৰ এইজন।
আগফালৰ কেমেৰাই অলপ চাওক। এইখন দলংখন পাৰ হৈ আহিলোঁ বৰ্তমান, আৰু ৰুমলৈ বেছি দূৰ নাই, আৰু 900 মিটাৰ দেখাই আছে। ঠিক আছে। সৌ ৰাস্তা সেইটো চাইডে পুল এপাৰ দেখিছোঁ। ৰ'ব মই গৈ আছোঁ।